Good morning. এতিয়া ৰাতিপুৱা শুই উঠিলো পুৰা কোঁৱলি মাৰি আছে ইয়াতে ঠাণ্ডা হয় বহুত মোৰতো কাহটো লাগিলে কালিয়ে এতিয়া চাহ তা খাই লওঁ আৰু থাকি ভাল লাগিছে ইয়াতে পুৰা ঘৰ নিচিনা কটেজ টাইপৰ এইটো দেখাম বাৰু আপোনালোকক কেনেকুৱা হয় ঠিক আছে চাহ বাকি লৈছো এতিয়া ৰাতিপুৱা খাবৰ কাৰণে আমি তিনটাই খাম বাকি দুটা শুইয়ে আছে আৰু এনেকে বাহিৰত বহি চাই পেলাই বাহিৰৰ নজাৰাটো চাহ খাই বহুত ভাল লাগিছে ৰাতিপুৱা আহিছো অকমান খোজ কাঢ়ো বুলি আমি তিনটাই আহিছো তাহাতি দুটা শুই আছে নাহিলে ভাগৰ লাগিছে বোলে কি মৰ্নিং ৱাক নহয় আৰু ফটো মাৰিম ন কাৰণে অকমান ষ্টাইল মাৰি আহিছো আৰু ये जगह का नाम क्या है? रांगताली। कहाँ से आए आप लोग? आसाम शिवसागर। असम से? हाँ वो फेस्टिवल देखने का है ये तो रांगताली है हाँ काम में जा रहा है आपके बारे में देखिए पूरा फूल আপোনালোকে भी আহিব কি মজা ফুল এইখিনি ৰুইছে বহুত কিটা কালাৰ আছে এইটো এটা কালাৰ ৰেড এইটো এটা আছে হোৱাইট যাওঁগে ৰুমলৈ আমি হোমষ্টে যেহেতু লৈছো সেইটো কাৰণে কালি বাহিৰত খাবলৈ গলো বহুত পইচা লৈ ললে সেইটো কাৰণে হোমষ্টেত যেহেতু গেছ চেছু দিছে গতিকে আমি কালি বজাৰ কৰি আনিলো এতিয়া ৰুমতে ভাত বনাই খামগে একবাৰ নজাৰা দেখিলো এই ঘৰটো চাওকচোন ইমান ধুনীয়াকৈ বনাইছে কাঠেৰে বেছি পইচাও চাগে খৰচ হোৱা নাই দেখি ইমান ধুনীয়া লাগিলে কিবা এটা ইউনিক সেইটো কাৰণে আপোনালোককো দেখালো এতিয়া আমি ৰুমলৈ আহিলো এইখন আমাৰ গাড়ীখন ইয়াতে থৈ দিছো তাৰ পাছত এনেকৈ ইফালে দি ৰুমলৈ সোমাই যাব লাগে তাৰ পাছত এনেকৈ ওপৰলৈ উঠি গৈ আমাৰ ৰুমটো পাই বলক আপোনালোকক দেখাও আমাৰ ৰুমটো আমি হেতক বাহিৰৰ পৰা লগ কৰি থৈ গৈছো ফাৰ্ষ্টত এনেকৈ সোমাই যাব লাগে এনেকৈ গৈ এইফালে পুৰা এনেকুৱা আছে এইফালে এখন খিৰিকী এখন ইয়াত জুই চুই ধৰা এইবিলাক ইয়াত আছে এটা বেচিন এইটো হ'ল কিটচেন আৰু ইয়াত পাৰ নাইট পাৰ পাৰ্চন 1000 লৈছে আপোনালোকে বনাই খাব পাৰে কিন্তু বহুত সুবিধাও দিছে মানে এই জেগাডোখৰ চাই পেলাই মজা আছে আৰু এইটো এতিয়া শুই আছে ইয়াত আছে দাইল কি দাইল মচুৰ দাইল আলু আছে তাৰপিছত এইটো ভেকুৰী বেঙেনা
এই ধুই লওঁ তাৰপিছত কাটিম আৰু This is our breakfast. ই আমি ব্ৰেকফাষ্ট কৰিলোৱে আমাৰ কম মানে দেখিছা না পানীটো জোখত হ'ল কৈছিলো নে মোক কেলা বেছি হ'ব দিছিল আমি দেৰি হ'লেও খাম কেলা হেৰি হ'লেও খাম এয়া হ'ল আমাৰ ৰাতিপুৱাৰ ভাত অমলেট দাইল আৰু বেঙেনা আলুৰ ভাজি এইটো কি আছিলে মানে ই জমাই থাকে পুৰা এতিয়া খাই লওঁ আমি ভাত ঠিক আছে এতিয়া চামগে এইবিলাক হ'ল কেম্প চাইটবিলাক মানুহবিলাকে ইয়াতে টেণ্ট লৈ পেলাই আছে এতিয়া আমি আহি পালোহি চি লেক বলকচোন চাওঁ চি লেকটো গাড়ীখন পাৰ্কিং কৰিলোঁ তাৰপাছতে ভিতৰত সোমাবলৈ ইয়াতে টিকেট কাটিব লাগে গতিকে বলক টিকেটটো কাটি লওঁ কি কোন হেতু মানে ভিডিও কৰিব দিছে নেকি নাই হাই জেগাই মজা আকৌ এইটো মুদিয়ে কৈ দিব দেই এনেকুৱা হৈ যাব আৰু ইয়াত আপোনালোকে ব'টিং কৰিব পাৰে তাৰ কাৰণেও আকৌ এক্সট্ৰা টিকেট কাটিব লাগে এতিয়া ওপৰতে আছে এখন ৰেষ্টুৰেণ্ট তাত আমি খাবৰ কাৰণে যাওঁ ইয়াৰ পৰা ভিউ পইণ্টটো মজা হৈছে মই পানী খাওঁ বুজি পায় ক'ব বি পায় নেকি সিমানটো নাজানো এইটো ফ্ৰিজিং নেকি ফ্ৰিজিং হয় ভাগলৈ গ'ল না ফ্ৰিজিং খালে মোৰ আৰু হাঁচি আহিব বাইট দিছ তুমি এটা লৈ ল'বা হয় মই ইয়াত নলওঁ বেলেগত ল'ম খাবা অলপ ৰিয়েল মে দেখা ইয়াতে মেগী চেগি কিবা অৰ্ডাৰ দি ল'লোঁ খাবৰ কাৰণে আৰু খাবে ড্ৰেছ লৈছোঁ এইবিলাক পিন্ধিবৰ কাৰণে এতিয়া পুৰা ওপৰত পিন্ধিম আৰু ফটো মাৰিম তেওঁলোকৰ ইয়াতে ট্ৰেডিশ্যনেল ড্ৰেছ পায় আপোনালোকে পিন্ধি ফটো মাৰিব পাৰে আৰু তাৰ কাৰণে 50 ৰুপিজ দিব লাগে
এইয়া মোক কেনেকুৱা লাগিছে ये भी शौक के लिए ना फोटो शूट के लिए हम शौक के लिए ना নুধুলে হ'ব চাগে नहीं पीने से ठीक है पुलिस को बुला दिया এইখন খুলি যাব এতিয়া মোৰ এই মেখেলা খুল খাব এতিয়া ৰ এতিয়া আহি গ'ল মেগী ড্ৰেছটো পিন্ধি ফটো চটো মাৰি ল'লোঁ আৰু মোৰ চকুটো চাওঁ খোজ খালোঁ আচলতে সেইটো কাৰণে ৰঙা হৈ আছে অলপমান দুখ পালোঁ ঠিক হৈ গ'ল বাৰু পিছতকে আৰু এতিয়া হ'লগে গধূলি আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ এতিয়া ৰুমলৈ যাওঁগৈ আৰু চাওক কিমান হাবিৰ মাজেৰে আহিছোঁ ভয়ে লাগি গৈছে পুৰা গতিকে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব